নমস্কাৰ, আকৌ আহিলোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। আজি লৈছোঁ এই দাইল, তিতা কেৰেলা ভাজি, ৰঙালাও, আলু আৰু কচু চব্জি, এইটো টেঙা। এতিয়া মই খাম। ৰঙালাওখিনি খাই ধুনীয়া লাগিছে। ৰঙালাওৰ লগত কচু দিলে খাব বিৰাট একেবাৰে ভাল লাগে। ৰঙালাও আৰু কচুৰ ৰেচিপিটো কেনেকৈ বনালোঁ মোৰ ইউটিউব চেনেল এই নমস্কাৰ চেনেলটো চাব পাৰিব। এনেকুৱা চব্জি হ'লে দাইল নহ'লে হয়। বহুত সোৱাদ হৈছে চব্জিখন। আপোনালোকে কোনে কোনে ৰঙালাও কচু এনেকৈ চব্জি খাই পাইছে কমেণ্ট কৰি জনাবচোন। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত।